নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ বেলেগ এটা ভিডিঅ'লৈ। আজি আপোনালোকক জনাবলৈ গৈ আছো ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা মৰিচিকা ধাৰাবাহিকখনত অভিনয় কৰা অনিন্দিতাৰ বিষয়ে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অনিন্দিতা প্ৰকৃত নাম হৈছে পল্লৱী গোহাঁই পাঠক আৰু তেখেতৰ ঘৰত মতা নাম হৈছে মাজনী। পল্লৱীৰ ঘৰ হৈছে তিনিচুকীয়া জিলাত। এইবাৰ ক'বলৈ লৈছোঁ তেখেতৰ শিক্ষাগত আৰ্হতাৰ বিষয়ে। তেখেতে ক্লাছ 1ৰ পৰা 10লৈকে তিনিচুকীয়া জিলাতে পঢ়িছিল আৰু তেখেতে HS কমপ্লিট কৰিছিল ডিব্ৰুগড় শ্ৰী অনিৰুদ্ধ জুনিয়ৰ ছায়েন্স কলেজৰ পৰা আৰু তাৰপিছত PEC কৰিছিল তেখেতে গুৱাহাটী চেণ্ট্ৰেল ID কলেজৰ পৰা। এইবাৰ ক'বলৈ লৈছোঁ তেখেতৰ হাইট ৱেটৰ বিষয়ে। তেখেতৰ হাইট হৈছে 5.8 ইঞ্চ আৰু তেখেতৰ ৱেট হৈছে 57 kg। পল্লৱীয়ে প্ৰথম অভিনয় কৰিছিল অনুৰাধা তোমাৰ বাবে ধাৰাবাহিকখনত আৰু তেখেতে ইয়াৰ উপৰি কেইবাখনো জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত জনপ্ৰিয় বেহৰবাৰী আউটপোষ্ট, মৰমৰ অনুৰাধা, অপৰাজিতা আৰু তেখেতে হৰাপাতত অভিনয় কৰিছে। আৰু ইয়াৰ উপৰি আপোনালোকে দেখিবলৈ পাব আহিবলগীয়া ধাৰাবাহিক মহাবাহু ধাৰাবাহিকখনত তেখেতক আপোনালোকে অভিনয় কৰা দেখিবলৈ পাব। আপোনালোকলৈ কেইখনমান ভাল লগা আলোকচিত্ৰ আগবঢ়াই দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। জেঙৰে কেৰেলা খালেহে বুজিবি মুখত কেনেকুৱা লাগে।